ইমলি তোমাৰ ওচৰলৈ নাহি মই কাৰ ওচৰলৈ যাম তুমি কিয় ঘৰৰ পৰা গুচি আহিলা ৰাহুল তুমি দেখোন গমে পোৱা মাই মোৰ লগত কেনেকুৱা বিহেভ কৰে অকনো ভাল নাপায় মোক সেইকাৰণে মই গুচি আহিলো ইয়াতে ঘৰলৈ তুমি পিছে কিয় আহিলা মাই তোমাক খং কৰিব ইমলি তুমিও যে আৰু মই তোমাক ভাল পাওঁ তুমি য'ত যোৱা মই তাতেই যাম তুমি গমেই পোৱা দেখোন ৰাহুল মাই আমাৰ ভাল পোৱা বা কিয় বুজি নাপায় ইমান ধনী দুখীয়া এইবিলাক ডিফাৰেণ্ট কৰি থাকে সেইবিলাক বাদ দিয়া ইমলি তোমাক আজি বৰ ধুনীয়া লগা হৈছে এই ড্ৰেছযোৰ এই চুইটাৰযোৰ তোমাক মই যোৱাবাৰ বাৰ্থডেত দিছিলোঁ নহয় ইমলি তোমাক ইমান ধুনীয়াকৈ সাজিছে বৰ মৰম লগা লাগিছে তোমাক ৰাহুল মানে মই যেতিয়া ঘৰৰ পৰা গুচি আহিলো তেতিয়া মায়ে কৈছিল তোমাক বোলে কোনোবা ধনী ঘৰৰ ছোৱালীৰ লগত বিয়া কৰাই দিব সেইটো পিছত কি কৰিলে মায়ে এতিয়া মই ইমলিক কেনেকৈ সঁচা কথাটো কওঁ মায়ে যে মোক লিলিমাই নামৰ ছোৱালীজনৰ বিয়া পাতি দিলে ইমলি দেখোন শুনা পালে দুখ পাব ৰাহুল তোমাক মই কিবা সুধিছো এনচাৰটো দিয়া আকৌ ইমলি মানে কি ক'ম তুমি অহাৰ পিছতেই মায়ে নহয় লিলিমাই নামৰ ছোৱালীজনীৰ লগত মোক বিয়া পাতি দিলে মানে মই বিয়া কৰাবলৈ যোৱা নাই মায়ে নিজেই গৈ তাহাঁতৰ ঘৰত গৈ তাইক লৈ আহিলে এতিয়া মই কি কৰোঁ ইমলি তুমি ঘৰলৈ বোলা মায়ে অকণো বুজি নাপায় মোক ৰাহুল তাৰমানে তুমি বিয়া পাতিলা মই থাকোতে তুমি এনেকুৱা হ'ব বুলি মই কেতিয়াও সপোনতো ভবা নাছিলো মই থাকোতে তুমি লিলিমাই নামৰ ছোৱালীজনীক বিয়া পাতিলা ইমলি প্লিজ এনেকুৱা নকৰিবা মায়ে নিজে লৈ আহিলে মই নিজে বিয়া পতা নাই নহয় আৰু তোমাৰ অবিহনে মই থাকিব নোৱাৰিম মই তোমাকে ভাল পাওঁ সেইকাৰণে গুচি আহিলোঁ তোমাৰ ওচৰলৈ প্লিজ ইমলি নেকান্দিবা হৈছে যোৱা নেলাগে মোৰ চকু পানী মুচিব ৰাহুল ইয়াত তুমি কি কৰি আছা এই হালধীয়া চুলিৰ বান্দৰীজনীৰ লগত মা তুমি যে ইয়াত আৰু লিলিমাই তুমিও কিয় নাহিম তোমালোকক বিচাৰি গোটেই ৰাজ্যখন ঘূৰিলো ঘূৰি এতিয়া শ্বিলঙত পালো দেউতা ইয়াতে আছা নিজৰ ৱাইফক এৰি এই হালধীয়া চুলিৰ বান্দৰীজনীৰ লগত কি কৰি আছা কি কৰি আছা বলা এতিয়া ঘৰলৈ মাম্মি এয়া আপুনি কি কৰিছে ৰাহুল মোৰ হাজবেণ্ড হয় আৰু ৰাহুলে যেনিবা মোক লগ কৰিব আহিলে তেতিয়া আপোনাৰ কি হ'ল আপুনি পিছে পিছে কিয় খেদি দিব লাগে আৰু লিলিমাই তুমি গম নোপোৱা নেকি ৰাহুল যে মোৰ হাজবেণ্ড আৰু ৰাহুলৰ মই ৱাইফ হয় কি কৈছে ৰাহুল মোৰে হাজবেণ্ড হয় লিলিমাই তোমাক মিছা কথা কৈছে এই ছোৱালীজনী বৰ বদমাছ গম পোৱা নে তাই মোৰ ল'ৰাটোক ফুচুলাই পলাই আহিছিল মই তাইক কথা দিলোঁ নহয় তাই এতিয়া তোমাক বিয়া কৰা বুলি গম পাই তাই এতিয়া আকৌ মোৰ ল'ৰাটোক ফুচুলাই আছে গম পোৱা তাই ৰাহুলৰ ৱাইফ নহয় তুমিহে ৱাইফ তোমাক বিয়া পাতি দিছোঁ নহয় একদম কোৰ্টৰ কাগজ পত্ৰ লিখি কৰি তাই নহয় এনেই আহিছিলে তাই মোক পঠাই দিলোঁ নহয় তাই ৰাহুলৰ ৱাইফ নহয় তাই মিছা কথা কৈ আছে তাইক পুলিচক দি দিয়া মই পাপাক ফোন কৰিম পাপাক ফোন কৰিব নালাগে মাইনা শুনজনী লিলিমাই মই এজনীক শিক্ষা দি আছো মাম্মি আপুনি কি কৰিছে আপুনি মোক শিক্ষা দিব ওলাইছে আপোনাকে শিক্ষা দিব লাগে আকৌ গাঁৱৰ সকলোৱে গম পায় ৰাহুল আৰু মোৰ বিয়া হৈছে বুলি আৰু মই ঘৰৰ পৰা গুচি আহিলে বুলি কি ৰাহুলৰ ৱাইফ নোহোৱাকে থাকিম নেকি মোৰতো ডিভোৰ্চ হ'লে নহয় আপুনি যে মোৰ ডিভোৰ্চ নোহোৱাকে আৰু এজনী ছোৱালী বিয়া পাতি দিলে ৰাহুলৰ লগত আৰু ৰাহুলৰো মৰ্জি নাই আপুনি ক'লেই হ'বনে কি কৈছা হালধীয়া চুলিৰ বান্দৰীজনী মিছা কথা কৈ আছা আৰু মোৰ ল'ৰাটোক ফচাই আছা ৰাহুলৰ একমাত্ৰ ৱাইফ হয় লিলিমাই তুমি কোন হোৱা তোমাক কোনে চিনি নাপায় তোমাৰ বিয়া হৈছিল নেকি লিলিমাই মায়ে মিছা কথা কৈছে মই ইমলিক পলুৱাই আনিছিলোঁ আৰু ইমলি মোৰ ৱাইফ হয় মই পাপাক ফোন কৰিম মই এইবিলাক কি শুনি আছো ৰাহুল মোৰ বোলে হাজবেণ্ড নহয় পাপা লিলিমাই তুমি কিয় কান্দি আছা এইটো তোমাৰ ভুল নহয় এইটো মায়ে ভুল মায়ে তোমাক মিছা কৈ ৰাহুলৰ লগত বিয়া পাতি লৈ আহিলে তুমি ভুল নুবুজিবা আৰু তুমি দুখ কৰিব নালাগে দিয়া মই তোমাৰ লগত একেলগে থাকিম দিয়া তোমাক সতনী হিচাপে ল'ম তুমি ৰাহুলৰ ছেকেণ্ড ৱাইফ হ'বা মই ফাৰ্ষ্ট ৱাইফ হ'ম একো নাই দিয়া আমি মিলিজুলি থাকিম দুই সতিনী হৈ মই সতিনী হ'ব নোখোজো পাপা ৰাহুল বোলা ঘৰ যাওঁ এতিয়া